বন্ধু বান্ধৱীসকল শাওণ মাহত বহুতো মানুহৰ ভাগ্য ৰাশি উদয় হ'ব আৰু য'ত তেওঁলোকে মহাদেৱ শিৱৰ যথেষ্ট পৰিমাণে আশীৰ্বাদ লাভ কৰিব হয়। বন্ধু বান্ধৱীসকল এইবাৰ 4 জুলাইৰ পৰা আৰম্ভ কৰি 31 আগষ্টত শাওণ মাহ অন্ত পৰিব আৰু এই মাহতে যিহেতু শ্ৰৱণ মাহত বিভিন্ন উপবাস উৎসৱ পালন আৰু শিৱ পূজা কৰি ভগৱান শিৱ অৰ্থাৎ ভোলানাথৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই মাহটো শিৱ ভক্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে শাওণ মাহটো ভক্তি আৰু ব্ৰতৰ মাহ বুলি গণ্য কৰা হয়। যিয়েই নহওক শিৱৰ আশীৰ্বাদ পোৱাৰ বাবে শাওণৰ সোমবাৰৰ বিশেষ মহত্ব আছে আৰু ইয়াৰ লগতে যদি ৰাশিফলত কিবা সাপৰ দোষ থাকে তেনেহ'লে এই মাহত শিৱ পূজাৰ লগতে নাগ পঞ্চমীৰ লগতে ৰুদ্ৰ বিশেষত সাপ পূজাৰ বিশেষ গুৰুত্ব আছে আৰু এই মাহত সমগ্ৰ দেশতে বাৰিষাৰ আগমন ঘটে আৰু ইয়াৰ লগতে এই সময়ত শিৱ পূজা কৰিলে সকলো মানুহৰ লগতে বিবাহিত মহিলাসকলৰো নিজৰ অখণ্ড সৌভাগ্য অটুট ৰাখিবলৈ শিৱ পূজা আৰু শিৱক আৰাধনা কৰা দেখা যায়। এইবাৰ শ্ৰৱণ মাহটো 59 দিনৰ হ'ব আৰু ইফালে 19 বছৰৰ পাছত এই মহান বিহু বিৰল কাকতলীয়া ঘটনা সংঘটিত হৈছে আৰু যাৰ ফলত 5 ৰাশিৰ লোকসকলে তেওঁলোকে যথেষ্ট পৰিমাণে উপকাৰ লাভ কৰিব আৰু সেই ৰাশি কেইটা আমি ক'বলৈ ওলাইছোঁ। প্ৰথমতে এই শুভ শাওণ মাহত বৃষ ৰাশিৰ লোকসকলে তেওঁলোকৰ পেছাদাৰী কামত অগ্ৰগতিৰ লগতে তেওঁলোকৰ সম্পৰ্কটো শক্তিশালী হৈ উঠিব। তাৰমানে বৃষ ৰাশিৰ লোকসকলে এইবাৰ তেওঁলোকৰ পেছাদাৰী কামত অগ্ৰগতি লাভ কৰিব। আনহাতে মিথুন ৰাশিৰ লোকৰ কষ্টৰ ফল এই মাহতে লাভ কৰিব আৰু তেওঁলোকে আপোনজনৰ পৰাও যথেষ্ট মৰম পাব। তাৰমানে মিথুন ৰাশিৰ লোকসকলৰ কাৰণে এই মাহটো খুবেই গুৰুত্বপূৰ্ণ। আনহাতে সিংহ ৰাশিৰ লোকসকলৰ পাৰিবাৰিক জীৱন অতি সুখী হ'ব। লগতে তুলা ৰাশিৰ লোকসকলৰ বাবে এয়া হ'ব ভাগ্যোদয় মাহ। এই মাহত তেওঁলোকে লোৱা সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব। তেওঁ বহু মৰম আৰু সন্মান পাব। ইয়াৰ লগতে ধনু ৰাশিৰ লোকসকলে অপৰিসীম ধন সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব আৰু যাৰ ফলত ধনু ৰাশিৰ লোকসকলৰ জীৱনলৈ আহি থকা সকলো বাধা আঁতৰি যাব আৰু তাৰ ফলত এইবাৰ শাওণ মাহত আপোনাৰ বিশেষকৈ 5টা ৰাশি বৃষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশিৰ ভাগ্যোদয় হ'ব আৰু তেওঁলোকৰ জীৱনলৈ সকলো বাধা আঁতৰি তেওঁলোকে উন্নতি লাভ কৰিব পাৰিব। সেয়েহে বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ শেহতীয়া খবৰসমূহ পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আনহাতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।